হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে। আৰু মোৰ ইমান ভাল নহয়। চ' হাতখন দেখিছে নহয়, হাতখন এদিন পৰিলোঁ দুৰ্গা বজাৰ পৰা আহি থাকোঁগৈ লাষ্টৰ দিনাখন। চ' মানে কি ক'ম, মানে এতিয়া লৰাবলৈও পৰা নাই, একো হিলাবও পৰা নাই মানে। আৰু এইটো ভিডিঅ' এইটো কাৰণে বনাইছোঁ যে মোৰ ইউটিউবত 1K হৈ গ'ল আজি ফাইনেলি। চ' ফাইনেলি 1Kত আজি পাৰ্টি কৰিব নোৱাৰিছোঁ, মানে পাৰ্টিটো আজি দিব নোৱাৰোঁ মানে 1K হোৱা। মানে যেতিয়া 10K হ'ব ন, তেতিয়া পাৰ্টিটো দিম মানে। চ' এতিয়া হাতখনৰ পৰা পাৰ্টি কৰিবও নোৱাৰে যে, লগৰবিলাকক দিবও নোৱাৰে দিয়া। 10K হ'লে মানে চবকে দিম মানে। আৰু যদি আপোনালোকে মোৰ ওচৰ হয় ন, যদি ভিডিঅ' চাই থাকে নহয়, তেতিয়া আহিব। চ' আহিব, লগতে পাৰ্টি কৰিম সেইদিনাখন 10K হোৱা দিনাখন। এতিয়া মানে 1K হ'ল যে, এতিয়া পাৰ্টি দিব নোৱাৰোঁ হাতখনৰ পৰা। চ' মোৰ প্ৰব্লেম হৈ আছে ন। আৰু এক্সিডেণ্ট হোৱা মোৰ ভিডিঅ' কেইটামান চাইছোঁ, ভিডিঅ'কেইটা চাই লওক আপোনালোকে। এইটো হ'ল ঋতুৰাজ আজি এক্সিডেণ্ট হ'ল। এইটো ভাই, এইটো মই আছোঁ এইফালে। এইটো ঋতুৰাজ এক্সিডেণ্ট হ'ল, এতিয়া এম্বুলেঞ্চত গৈ আছোঁ। এয়া ঋতুৰাজ, এয়া হাত এখন ভাঙিলে আৰু একো হোৱা নাই, বাইকখন ভাঙিলে আৰু বেছি ইমান হোৱা নাই বাৰু। এতিয়া এম্বুলেঞ্চত গৈ আছোঁ এতিয়া আমি। চ' ভিডিঅ'কেইটা দেখিলেই। আৰু বাইকখন বহুত ভাঙিলে, তাৰপিছত মানুহটো ইমান কষ্ট নাপালোঁ, অকল হাতখনে ভাঙিলে, বাকী ইমান ঘাঁ চাহ নহয়। গালত অকণমান হৈছে ইখন, তাৰপিছত ইভাগে মোৰ হাতখনত অকণমান দুখ পালোঁ। মাৰ হাতখনততো একেবাৰে অৱস্থাই নাই আৰু মানে দুডোখৰ হৈ গ'ল। চ' ভিডিঅ' বনোৱা কাৰণটো হ'ল মানে ইউটিউবত 1K হৈ গ'ল যেন, সেইকাৰণে ভিডিঅ'টো বনালোঁ। চ' মানে চবকে ভিডিঅ' বনাই জনাই দিছোঁ মানে কি হাতখন প্ৰব্লেম হৈছে যে, সেইকাৰণে ভিডিঅ' এৰা নাই। কিছুমানে সুধি থাকে মানে গাড়ী এখন গাইছে হ'ব মানে। চ' কিছুমানে কৈ থাকে ন, ভিডিঅ' কি হ'ল এৰা নাই যেন, ইনষ্টাগ্ৰামত মেছেজ কৰি সুধি থাকে আৰু হোৱাটছআপত সুধি থাকে মানে। চ' সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। কি কাৰণে মানে ভিডিঅ' এৰা নাই, হাতখনৰ কাৰণে বনোৱা নাই। চ' আহিব আৰু দুদিনমানৰ পিছত ৰ'ষ্টিং ভিডিঅ' আহিব, ৰেগুলাৰ আহিব মানে। হাতখন ভাল পাই লওঁ তেতিয়া আহিব মানে। চ' আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় ন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ' বনাই থকা মোবাইলটো মোৰ নিজৰ নহয়, নবৌ মোবাইলৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু নবৌহঁতৰ আছোঁ মানে। আৰু বাইকখন কি বেয়া হ'ল আপোনালোকে লাষ্টত ভিডিঅ'টো লগাই দিছোঁ, চাই লওক।